গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই আছোঁ। স্বাগতম জনাইছোঁ নিৰুমা শইকীয়া পৰিয়ালৰ নেক্সট ব্লগলৈ। মানে আজিও উঠিলোঁ ৰাতিপুৱা, এতিয়া 8:35 হ'ল। 8:35 উঠিলোঁ মই। এই দুটা আজিও সোনকালে উঠিছে মোতকৈ। আৰু এতিয়া আছোঁ আমি জলপাইগুৰি আৰু पैसा है मोहनी आताई पैसा खोजिবলৈ আহিছিল, সেয়ে দি দিলোঁ। देर मत करो, उनको देख रहा हूँ। কথাখিনি আধৰুৱা হ'ল মোৰ, কাৰণ সি পইচা খুজিবলৈ আহিছিলে আৰু পইচাটো দি দিলোঁ বাৰু। আৰু এতিয়া আমি পাইছোঁ, ক'লোৱে নহয়, জলপাইগুৰি। ইয়াৰ পৰা 6-7 ঘণ্টা লাগিব আৰু গতিকে আজি খুব ভাল লাগি আছে, ঘৰ পাম আৰু এক্সাইটেড। গতিকে দেখাই যাম সকলোবোৰ। এতিয়া মই ব্ৰাছ চ্ৰাছ কৰি লওঁ, মুখ হাত ধুই নাস্তা চাস্তা কৰি লওঁ দেই। এয়া দেখাই আছোঁ আপোনালোকক ট্ৰেইনৰ ভিতৰৰ পৰা বাহিৰৰ দৃশ্য। আমাৰ ৰোহানে নতুন পিষ্টল কিনি একেবাৰে ধুনীয়াকৈ মাৰি আছে, লগাই আছে, দেখাই আছোঁ মই। ये वाओ, कैसे मारते? वाह, वेरी गुड। या मारिले। চাহৰ কথা ক'লো, আহিও গ'ল। খাই লওঁ এতিয়া। চাহ খাই উঠিলোঁ, সেইকাৰণে অলপ ভাল লাগে। এতিয়া দুপৰীয়া ভাত পানী খোৱাৰ টাইম হৈছে, যদিও আমি ইয়াতে ট্ৰেইনত নাখাওঁ বুলি ভাবিছোঁ, কাৰণ তাতে গৈ খাম আৰু য'ত নামিম, ক'ত নামিম, কাৰ তাতে যাম, সেই সকলোবোৰ দেখাই আছোঁ। গতিকে ব্লগটো কণ্টিনিউ চাই থাকক। আৰু এইপিনে আমাৰ ৰোহানে নিজেই পানী খাব ধৰিছে, আৰু এইটো মোবাইলৰ কিৰা আমাৰ মোবাইলতে ধৰি আছে, আৰু ৰোহানে পানী বাকি আছে খাবৰ কাৰণে। বাকী ট্ৰেইনখন চলিব ধৰিছে, ইয়াতে ৰখিছিলে। অসমত সোমাইছোঁ, খুব এক্সাইটেড। আৰু কিছু ঘণ্টা পূৰ্বে পাম আৰু ন, খুব ভাল লাগিছে। এয়া মোবাইলত গুগল মেপ চাই কৈ আছে ক'ত কি পালোঁ। এতিয়া আৰু বিশেষ দেখা নাথাকোঁ, ট্ৰেইনৰ ভিতৰত কিমান দেখাম ন, নামি মেলি দেখাম আৰু। অসম পাইছোঁ বুলি যে ক'লোঁ, মানে এটা কথা মনলৈ আহি আছে, মানে আপোন দেশৰ মাটিৰ সুগন্ধই বেলেগ, মানে কিবা এটা বহুত বেছি ভাল লাগি আছে, মানে অসম পোৱা বুলি শুনি। সি খুব এক্সাইটেড, সেনা ৰোহান বোলে খুব এক্সাইটেড। সঁচাই কিন্তু দেই, নিজৰ ষ্টেটখনৰ মাটিৰ সুগন্ধই বেলেগ, বহুত বেছি ভাল লাগি আছে। কিবা এটা এনেকুৱা লাগিছে, অসমৰ ভিতৰত সোমোৱাৰ লগে লগে নিজৰ ঘৰখনত অহা যেন লাগি আছে। ফ্ৰেণ্ডছ, বঙাইগাঁও পাৰ হ'লোঁ, আৰু লাহে ধীৰে বস্তুবিলাকো পেকিং চেকিং কৰি ল'লোঁ, যিখিনি উলিয়াই ৰাখিছিলোঁ। আৰু এতিয়া গুৱাহাটী পালেই হৈ আৰু নমাৰহে কথা। বৰিং ট্ৰেইন, মানে কি কম, ভাষা নাই আৰু, ইমান বৰিং কৰিছে। বেলগাড়ীৰ নিচিনা আহি আছে। এতিয়াহে পাইছোঁ আমি ৰঙিয়া। কেইটা হ'ল, কেইটা বাজিল? 10, 12, 15 4:15 হ'ল। 4:15 পাইছোঁ আমি ৰঙিয়া, আৰু গুৱাহাটী পাবা আছোৱেই। এইখন দেখিছে কালি পাহাৰ, এইখন কালি পাহাৰৰ বেয়া নজৰ আমাৰ তাতে লাগিল। আৰু ইয়াৰ পৰা আমাৰ চাফাৰ কালি পাহাৰৰ পৰা হঠাৎ অটো বুক কৰি আমি জালুকবাৰীলৈ আহিবলগীয়া হ'ল। আৰু এয়া মিষ্টাৰে ভাড়াটো দি আছে। হঠাৎ ট্ৰেইনৰ পৰা নামিব আহিলোঁ, অটোৰ পৰা নামিলোঁ, সকলোকে কথা পিছত কৈ আছোঁ মই। ইয়াতে আমাৰ কাকা আৰু বাইদেৱে গাড়ী লৈ নিবলৈ আহিছে জালুকবাৰীলৈ। গাড়ীৰ ডিক্কিত বেগকেইটা ভৰাই লৈ সিহঁতৰ ৰুমলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰ্তমান পৰিস্থিতিত মই ভিডিঅ' কৰা মুডত একেবাৰে নাছিলোঁ, কাৰণ বহুত ভয় ভাৱ লাগি আছিল। আৰু সেই মিষ্টাৰে ভিডিঅ'খিনি কৰিছে। যি বাছানে বাছো আজি, বাপৰে বাপ, আমাৰ মাল বাহিনী বাচিল আৰু কিবা ভাগ্যত। মানে কি হ'ল, বহুত ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা আমি কোনো ৰকমে মানে ৰক্ষা পৰিলোঁ, নহ'লে বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল হয়। ফাইনেলি কাকাহঁতৰ ৰুমত আহি ফ্ৰেছ চেছ হৈ লৈ ভাত পানী খাই উঠিলোঁ। আৰু সেই মামাৰ ছোৱালী ৰিপা, আৰু ৰিপাও যাব আমাৰ লগত। সিহঁতৰ ঘৰলৈ যাব তাইক আমি ৰাস্তাতে নমাই থৈ যাম সিহঁতৰ ঘৰত। আৰু এতিয়া গোটেই ফ্ৰেছ চেছ হৈ লৈছোঁ, বাকী ঘৰলৈ যোৱাৰহে কথা আৰু। এয়া কাকাও ৰেডি হৈ গ'ল, পৰি, ৰোহান,
তামাম মজা কৰি আছে দুয়োটাই। মানে ট্ৰেইনৰ ঘটনাটো মই কৈ আছো, আমি অহা ডাব্বাটোত চাইৰন বাজিলে হঠাৎ আৰু এনাউন্সমেন্টটো কৰিলে যে ডাব্বাটোত জুই লগাৰ সম্ভাৱনা আছে। তেতিয়া চব মানুহবিলাকে নামি আহিলে হৰে আৰু আমিও নামিলো, বেগবিলাকো নমালো। আৰু বাকী ঘটনাখিনি মই ৰাস্তাত গৈ থাকাওতে কম আপোনালোকক। এতিয়া যিহেতু সকলোৱে ভাত পানী খাই ৰেডি, সেয়ে আমি যাবলৈ ওলালো। এয়া লিফ্টত উঠিলোৱে গোটেইকেইটাই, আৰু বাকী কাকাই ৰুমত তলা লগাই আছে। তাৰপিছত কাকাও আহিব। গো 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 গোবিন্দা। ইয়াতে আমি লিফ্টৰ পৰা তলত নামি আহিলো। গাড়ীখন ইয়াতে আছে, এতিয়া উঠাৰহে কথা আৰু মিষ্টাৰে ফটো চটো তোলাই ল'লে আৰু এই আহিছো আমি গাড়ীত উঠিবৰ কাৰণে গোটেইকেইটাই। এতিয়া গৈ আছো আৰু গাড়ীখনৰ ওচৰলৈ, কাৰণ বহি লওঁ ভালকৈ। এয়া কাৰ ইয়াতে এতিয়া যাম লং জাৰ্ণি, প্ৰায় 2.5 ঘণ্টাৰ ৰাস্তা। हाँ खुशकारी जाना है। वाह की हिंदी, खुशकारी जाना है बोला तो नहीं बोली खुशकारी जाओ। আমাৰ এই টিকলিটো একেবাৰে কি ড্ৰামেবাজ, মানে কি ধুনু ধুনু কথা কৈ থাকে, খুবেই বেছি ভাল লাগে তাইৰ কাৰণে। গোটেই ৰাস্তাটো খুবেই এনজয় কৰিলো। ইয়াতে এতিয়া মই ট্ৰেইনৰ বাকী থকা ঘটনাখিনি কওঁ। মানে কি হ'ল, আমি যেতিয়া বেগবিলাক নমালো তাৰপিছত গম পালো যে ট্ৰেইনখনৰ একো এটা হোৱা নাই, বাছ সন্দেহতে এনাউন্সমেন্ট কৰিছে। তাৰপিছত মানুহবিলাক আধা আধি বেলেগ ডাব্বাত উঠিলে আৰু আধা আধি মানুহ যেতিয়া উঠিবলৈ গৈছে, তেতিয়া বাকী কথাখিনি কোৱাৰ আগতে এয়া দেখিছে আলিফক চাওক, গাড়ীৰ পৰা নামি ই তাতে ভৰিখন দীঘল দি শুই গৈছে, কাৰণ তাৰ বহুত ভাগৰ লাগিছিল। ভৰিখন মেলিবৰ বেচেৰাটোই জাগা পোৱা নাছিল, কাৰণ আমি বহুত কেইটা মানুহ গাড়ীখনত উঠিলো, সেয়ে অলপ ঠেকা আপুৰা হৈছে। সেয়ে সি তাত গৈ অলপ ভাগৰ জিৰাইছে আৰু আমি গাড়ীত বহি এনেকৈ গোটেইকেইটা কথা পাতি আছো। আৰু মই কৈ আছো ট্ৰেইনখনৰ বাকীখিনি ঘটনা। মানে কি হ'ল, যেতিয়া মানুহবিলাকে বেলেগ ডাব্বাত উঠিলে, আমিও আমাৰ ডাব্বাত উঠিবলৈ গ'লো। তেতিয়া ট্ৰেইনখন ষ্টাৰ্ট হৈ গ'ল, যেনে তেনে বেগকেইটা উঠালো, কিন্তু আমি মানুহকেইটা উঠিবলৈ একেবাৰে সক্ষম নহ'লো। বেগকেইটা আমাৰ ট্ৰেইনখনতে গুচি গ'ল, কিন্তু মই ট্ৰেইনখনৰ পিছে পিছে দৌৰিলো। ট্ৰেইনখনৰ সন্মুখত যিজন মানুহ আছিল, তেখেতে বেগকেইটা এটা এটাকৈ নমাই দিলে বহুত দূৰত। তাৰপিছত তাৰ পৰা বেগকেইটা লৈ আহিলো, কিন্তু ৰাস্তা বিচাৰি পোৱা নাছিলো, কেনেকৈ মেইন ৰোড ওলাও টেনশ্যনত আছিলো। তাৰপিছত সেই ৰাতিত দাদা এজনে বহুত হেল্প কৰিলে, আমাক ৰাস্তা দেখাই দি মানে গাড়ী এখন বুক কৰি উঠাই দিলে। আৰু এতিয়া আমি এই পৰিস্থিতিত আহি আছো। আৰু ফাইনেলি ফ্ৰেণ্ডছ ঘৰ আহি পালো, কিন্তু দেখাবলগীয়া বহুত আছিল, কিন্তু মানে দেহাৰ অৱস্থা এনেকুৱা হৈ গৈছিল। মানে বহুত ডাঙৰ ঘটনা এটা আমাৰ লগত ঘটিছে। আজি 12টা 12:30 বাজি গৈছে অলৰেডি, আৰু আমি সেয়ে শুই দিওঁ। বাকী পিছত লগ পাইছো, সেইকাৰণে একো দেখাব পৰা পৰিস্থিতি নাছিল মোৰ। মানে কি কম, বহুত বেয়া লাগি আছিল। তাৰপিছত কালি নতুন এটা ৰাতিপুৱাৰ সৈতে আকৌ লগ পাম।